নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে মচুৰ দাইলৰ বৰৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সোনকালে পাব পাৰে। এতিয়া আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। এই ৰেচিপিটোৰ বাবে মই অলপমান মচুৰ দাইল 2 ঘণ্টামান তিয়াই ৰাখিছোঁ আৰু লৈছোঁ মই অলপমান নৰসিংহ পাত, এটা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰুকৈ কুটি লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ আৰু 5-6টামান মই কেঁচা জলকীয়া লৈছোঁ। এই ৰেচিপিটোৰ বাবে প্ৰথমে মিক্সাৰ জাৰ এটাত মচুৰ দাইলখিনি, নহৰু, কেঁচা জলকীয়া আৰু আধা নৰসিংহ পাত দি এটা পেষ্ট বনাই লৈছোঁ। পেষ্টটো ভিডিঅ'টোত দেখুৱাৰ দৰে মিডিয়াম কৰি ল'ব। এতিয়া এই পেষ্টখিনি এটা বাটিত উলিয়াই ল'ব আৰু তাৰ ওপৰত কুটি লোৱা পিঁয়াজখিনি দি দিব আৰু লগতে যি আধা মই নৰসিংহ পাত ৰাখি থৈছিলোঁ সেইখিনিও মই তাতে দি দিছোঁ। তাৰপিছত আপোনালোকে সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ জলকীয়া গুড়ি তাত মিহলাই দিব আৰু 5 মিনিটমান সময় আপোনালোকে ভালদৰে লৰাই মিহলাই থাকিব। এয়া দেখিছেনে, আমাৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। আনফালে মই কেৰাহী এখন পাতি তাত অলপমান মিঠাতেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মিশ্ৰণখিনিৰ পৰা মই চামুচ এখনেৰে এচামুচকৈ মিশ্ৰণখিনি তেলত দি দিছোঁ। এই সময়ত মই জুইটো ল' কৰি ৰাখিছোঁ। যেতিয়া বৰকেইটা তলৰ পৰা হোৱা নিচিনা লাগিব, তেতিয়া আপোনালোকে হেতা এখনেৰে বৰকেইটা ওলোটাই দিব আৰু জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। তেতিয়া বৰকেইটা খাবলৈ মচমচীয়া হ'ব আৰু বৰকেইটাও ভিতৰলৈকে সিজি যাব। যেতিয়া বৰকেইটা তলৰ পৰা হোৱা নিচিনা লাগিব, তেতিয়া আপোনালোকে আকৌ এবাৰ বৰকেইটা ওলোটাই ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এয়া দেখিছেনে, আমাৰ বৰকেইটা ৰঙচুৱা হৈ গৈছে। এতিয়া হেতা এখনেৰে বৰকেইটা কাঢ়ি দিব। এয়া আমাৰ মচুৰ দাইলৰ বৰ তৈয়াৰ হৈ গ'ল। এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।